তুমি মোক লগ নকৰাকৈ সিংহ দ্বাৰৰ পৰা গুচি যাব খুজিছিলা সুদামা। তুমি যে অলপ পলম কৰিছিলা কৃষ্ণ। মই পলম কৰা নাই, পলম কৰিছা তুমি। অৱসৰ মাজত মোলৈ মনত কৰিবা। তুমি অহা নাছিলা কিয়? বুজিছো পাৰ্থ, তুমি চাগে ভাবিছিলা যে দ্বাৰকাৰ অধীষ্ট হৈ মই তোমাক চিনাকি দিবলৈ মই লাজ কৰিম। মোৰ ভুল হৈ গ'ল ককা, মোৰ ভুল হৈ গ'ল। মোক ক্ষমা কৰা ককা, ক্ষমা কৰা। তুমি হৈছা আৰু মই বিলক্ষী ব্ৰাহ্মণ, পৰিধান কৰিছো মই ভিক্ষাৰী ব্ৰাহ্মণ আৰু ক'ত তুমি? মোক যদি তুমি কাৰেঙলৈ লৈ যোৱা, তোমাৰ ইষ্ট কুটুম আৰু পত্নী কবৰ আগত হাবিয়াতৰ পাত্ৰ নহ'ব। মোৰ মনৰ যি অভিলাষ আছিল ইতিমধ্যে যি মুহূৰ্তত তুমি মোক কালি পূৰণ কৰিলা কথা, এই মুহূৰ্তৰ পৰাই মোৰ গুণ দুগুণে বিয়পি গ'ল সখা, দুগুণে বাঢ়ি গ'ল। মই বৰ ধন্য হ'লো সখা, মই বৰ ধন্য হ'লো। তুমি কিন্তু সেই পূৰ্বৰ দৰে যে তোমাৰ আগমন হ'লে মই লজ্জিত হ'ম। তুমি তেনেকৈ ভাবিলা কথা। তোমাৰ আগমনত আজি মোৰ দুগুণে যত্ন ধন্য হ'ল আমাৰ দ্বাৰকাৰ ক্ষুদ্ৰ ধূলি। ব'লা ককা, নাই কাৰেঙলৈ নাই ককা, মই আৰু তোমাক কষ্ট নিদিওঁ। মই ইয়াৰ পৰাই উভতি যাম ককা। মোক তুমি আজ্ঞা দিয়া ককা, আজ্ঞা দিয়া। মই আৰু তোমাৰ কোনো কথাই শুনিব নিদিওঁ ককা।
बोला आम्ही काळेमुळे ये देखा